পাইছে কনসোলেশন আই থিংক পাঁচ পাঁচ হেল্ল' গাইছে কি খবৰ আপোনালোকক ওয়েলকাম বেক টু ইউটিউব চেনেল চন্দ্ৰ ব্লগ আপোনালোকে ভাবিছে চাগে এই ল'ৰা ছোৱালীবিলাকে ইমান কেলে হাল্লা কৰি আছে ত' মানে হেই হাল্লা কৰি আছে বুলি কওঁতে আকৌ বেছিহে হাল্লা কৰিছা মানে কি হয় আজি 2 নৱেম্বৰ চ' আজি কি হৈছে আজি আমাৰ মানে লাইনৰ গোটেইখিনি মিলি পিনে আমি লটাৰী খেলিম বুলি ভাবিছোঁ মানে ভাবিলোৱেই আৰু লটাৰী পুৰস্কাৰসমূহ এয়া ফাৰ্ষ্ট প্ৰাইজ ছেকেণ্ড প্ৰাইজ কে চব এইবিলাক আমি মানে ছেপাৰেট কৰি দিছোঁ চ' এইফালে আৰু আছে কিবা কিবি আৰু এই চবেই লাগিছে ইয়াত মিলি ভাগি কাম কৰিছে হিয়াঞ্চু সোণোৱালে এইফালে হাই কাটিয়া ৰজি সোণোৱালে জাগিতা সোণোৱালে আৰু এই কণমানি দুজনী ছোৱালীও সেয়ে আৰু কাম এনেকৈ কৰি আছোঁ আৰু লগতে আমাক আৰু এজন সহযোগ কৰিছে মোৰ প্ৰিয় মাইলো কি হ'ল মাইলৈ আজি আমাক অলপ মানুহ দিগদাৰ কৰা নাই একদম বিন্দাছ মনে মনে বহি আছে এটা জেগাত সেইটো কাৰণে মাইলক মই এপ্ৰিচিয়েট কৰিছোঁ সেইফালে যাওঁ সেইফালে কি চলি আছে কামবিলাক চাওঁগৈ এইফালে আমাৰ মানে ৰাতিৰ কাৰণে আঞ্জা বনাইছে চাগে ন চব্জি কাটিছে প্ৰচেছিং ত' এইফালে আমাৰ নীলাক্ষী আণ্টি এইফালে চাই দিবা নীলাক্ষী আণ্টি কালি বোম ফুটাওঁতে আছিলে মই নেদেখালোঁ যেনিবা আৰু বাকী কোৱা তোমাৰ হা অকণমান চাচা কোৱা তোমাৰ অনুভৱখিনি কোৱা কালিৰ আৰু আজি লটাৰী খেলিবা টিকেট লৈছানে আমি টিকেট চিষ্টেম নাই ক'ব মানে আমি চবেই পাৰ পাৰ্চন অলমান পইচা দিছোঁ ত' সেয়াই আৰু আমি এতিয়া খেলিম এইফালে আণ্টি কি লাগিছে গোটেইখিনি প্ৰাইজ তুমি পাবানে সেইটো কোনে উলিয়ালে কুকুৰটো গোটেইখিনি পাবানে আশাটোৱে মেইন আশা থাকিলেহে আশা পূৰণ হোৱাৰ হেৰিটো থাকে সেইটো কাৰণে কষ্টও কৰিছে কাৰণ এটা কথা আছে হিন্দীত কি কয় কষ্টৰ ফল মিঠা অসমীয়াতহে আছে হিন্দীত নহয় সেইফালে আৰু এইফালে মানে কিবা সিহঁতৰ কণ্ট্ৰভাৰ্চি চলি আছে কিবা এয়া আলু যেনিবা এতিয়া হেৰি হৈ গ'ল চব প্ৰচেছিং পাপৰ আৰু আমাৰ এই পাপৰ আমাৰ খানাটো আছে লটাৰীৰ পুৰস্কাৰটো আছে সেয়াই আৰু কামবিলাক সেনেকৈ চলি আছে মই লাহে লাহে আপোনাক দেখাই থাকিম এতিয়া মানে একদম আচল একদম লটাৰী একদম হেৰি নিচিনা আমি টেবুল বহাই দিম সেই টেবুলতে চব কাম হ'ব ঠিক আছে গাইজ চাই থাকিব ভিডিঅ'টো ৱেলকাম বেক টু ইউটিউব চেনেল চন্দ্ৰ ব্লগ ত' আজি দিছোঁ 2 নৱেম্বৰ ত' আজি আমাৰ মাৰ বাৰ্থডে আৰু লগতে আমি আৰু এতিয়া কিবা এটা কৰিবলৈ গৈছোঁ এইটো দেখাম বাৰু এইফালে চাব পাৰে কিমান মানুহ এইফালে কেককেইটা এইকেইটা চাব পাৰে কেককেইটা এতিয়া কাটিম এইফালে আমাৰ এইটো ৰেডি আছে এইফালে আণ্টিৰ ওচৰত আমাৰ মাইক হেল্ল' গাইজ কি খবৰ আপোনালোকক ৱেলকাম বেক টু ইউটিউব চেনেল চন্দ্ৰ ব্লগ ত' আজি দিছোঁ 2 নৱেম্বৰ ত' আজি আমাৰ মাৰ বাৰ্থডে আৰু লগতে আমি আৰু এতিয়া কিবা এটা কৰিবলৈ গৈছোঁ এইটো দেখাম বাৰু কোৱা হা এইফালে চাব পাৰে কিমান মানুহ এইফালে কেককেইটা এইকেইটা চাব পাৰে কেককেইটা এতিয়া কাটিম এইফালে আমাৰ এইটো ৰেডি আছে এইফালে আণ্টিৰ ওচৰত আমাৰ মাইক হৈ আছে আৰু অনলাইনৰ পৰা গুৱাহাটী মানুহ ৰেডি হৈ আছে কাটা
এইফালে চাব পাৰে এতিয়া আমাৰ মাইকে খুৱাইছে হেপী বাৰ্থডে বঢ়িয়া 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 তো এইটো আমাৰ বাৰ্থডে হৈ গ'ল এতিয়া ঠিক 7টা বজাত আমি আৰম্ভ কৰিম আমাৰ লটাৰী গেম আপোনালোকে ভাবিছে লটাৰী গেম ঠিক আমি আপোনালোকে গম পাইছে যেনেকৈ আমি যে ৰেডি কৰি আছোঁ সেই লটাৰী গেমটো আমি এতিয়া 7টা বজাত ষ্টাৰ্ট কৰিম প্ৰথমে বাৰ্থডে কেকটো কাটি ল'লোঁ এয়া চাব পাৰে লটাৰী গেম পুৰা এইডোখৰত মানে গোটেই বস্তুবিলাক যিমান আছে মোৰ ঘৰত এতিয়া থৈ দিয়া আছে আমি ইয়াতে পেকিং কৰিলে ৰজি কেনেকুৱা লাগিব লটাৰী গেম খেলি হা কি কোৱা এইফালে এইফালে কি এইফালে চাব পাৰে অকণমানি অকণমানি ৰিয়ান চুকত বহি আছে এইফালে হেপী বাৰ্থডে নহয় মানে হেৰি কেক খোৱা আদিকেইটা কেক লাগে চ' এতিয়া আমাৰ ছেটআপবিলাক ৰেডি কৰিছোঁ চাব পাৰে ছেটআপ আমাৰ ইয়াত ৰেডি হৈ আছে এইফালে আমাৰ আণ্টি ৰেডি আছে আংকুল আণ্টি চব ৰেডি আছে আৰু এইফালে চেয়াৰ পাৰি দিছোঁ চবেই বহিবলৈ চেয়াৰ পাৰি আণ্টি মই প্ৰথম তোমাৰ ওচৰলৈ আহিছোঁ কেনেকুৱা লাগিছে কোৱা বিৰাট ভাল লাগিছে মোৰ আমাৰ এই টাইপ বুলি ক'ব লাগে আমাৰ লাইনত এইটো প্ৰথমবাৰ হৈছে তোমাৰ অনুভৱটো কি কোৱা মোৰ মানে অনুভৱটো কি ক'ম আৰু বহুত ভাল লাগিছে আৰু তুমি হেৰি কমিটিটো আছিলা নাই তথাপিতো আৰু বহুত ভাল লাগিছে তুমি যেনিবা যিখিনি পৰিশ্ৰম কৰিলা সেইটো আৰু কৈ দিয়া অলপমান কেনেকুৱা হ'ল কি ক'ম বাৰু মোৰ মানে ভাল লাগিছে আৰু মানে এতিয়া মই নেক্সট আহিছোঁ নীলাক্ষী আণ্টিৰ ওচৰলৈ কোৱা তোমাৰ অনুভৱটো কোৱা আমাৰ যে এই লাইনত প্ৰথমবাৰ এনেকুৱা কিবা এটা হৈছে কোৱা প্ৰথমবাৰ নহয় মাঘৰ বিহু নহয় এইটো ছিজনে এইটো বছৰ প্ৰথম হৈছে ভাল লাগিছে খুব ভাল লাগিছে আগলৈ এনেকে হৈ থাকিব তোমাৰ পৰিশ্ৰমৰ বিষয়ে অলপমান কৈ দিয়া কি পৰিশ্ৰম কৰিলা পৰিশ্ৰম নাই আৰু ৰঙালা কাটি অকণমান এয়া ৰঙালা ঠিকে নেক্সট মই আহিছোঁ আমাৰ কৃষ্ণা আণ্টিৰ ওচৰলৈ আজি প্ৰথম ষ্টাৰ্ট কৰিছোঁ এনেই সৰু সুৰাকৈ কৰিছোঁ আৰু পিছলৈ আৰু বহলকৈ কৰিম ডাঙৰকৈ কৰিম এইটোৱে আৰু এতিয়া মই নেক্সট আহিছোঁ আমাৰ দীপ্তি আণ্টিৰ ওচৰলৈ কিন্তু কম লাষ্ট বিদায় সময়ত এখন খেল খেলাইছো আমি ইয়াৰ পৰা এটাৰ পৰা গুচি যাম নিজৰ ঘৰলৈ এতিয়া এইবাৰ আজি লাষ্ট ফূৰ্তি এটা কৰি থৈ যাওঁ বুলি খেল খেলাইছো তাতে কিবা খেল খেলাওঁতে ভুল ভ্ৰান্তি হ'ব পাৰে বিজুতি হ'ব পাৰে তাতে দুখখিনি মাৰ্জনা কৰিছো খেলখন ভাল মতে হৈ যাব লাগে তাকে কামনা কৰিলো সেইটোৱে ঠিক আছে ধন্যবাদ তো এতিয়া মই এনেকৈ চবৰে মানে হেৰিবিলাক লৈ যাওঁ এতিয়া মই নেক্সট আহিছোঁ আমাৰ জুলি আণ্টিৰ ওচৰলৈ তুমি কিবা ক'বা মই কি ক'ম আৰু মোৰ খেলখন তোমালোকে খেলাবা পৰিচালনা কৰিছে আমাৰ ইয়ানে হয় নাই চানে লগত আছে তাকে মই চাই বহি আছো ইয়াত সেইটোৱে এতিয়া তাৰপিছত মই এতিয়া নেক্সট আহিছোঁ আমাৰ ৰূপৰেখা আণ্টিৰ ওচৰলৈ এতিয়া কোৱা তুমি কোৱা নিজৰ অনুভৱখিনি কোৱা ফিলিংছখিনি কোৱা ভাল লাগিছে এইটো এটা এক্সপিৰিয়েঞ্চ টাইপৰ হ'ব আৰু ল'ৰা ছোৱালীও ভাল পাব সেইটো কাৰণে খেলাবলৈ আয়োজন কৰিছে আমাক ভাল লাগিছে আমি তাতে প্ৰস্তুত হৈ ৰৈ আছোঁ খেলি মানে এতিয়া বৰ্তমান আৰম্ভ হোৱা নাই হ'ব আৰু বেছিকেলি ল'ৰা ছোৱালীখিনি বেছি ভাল লাগিছে তাহাঁতে ভাল পাইছে আৰু থেংক ইউ তো সেইটোৱে এইফালে আমাৰ এইখিনি ষ্টাৰ্ট হ'ব আৰু এক ছেকেণ্ড এইফালে আমাৰ নতুনকৈ আহিছে নাই একো নাই নতুনকৈ আহিছে কোৱা কিবা কওক এই নাম হয় প্ৰিন্সি একে চেম কালাৰ পিন্ধি আহিছে এইফালেও পিন্ধি আহিছে চেম কালাৰ বঢ়িয়া কোৱা কিবা কোৱা ভাল লাগিছে নে প্ৰথম নতুন লাইনত আহি এনেকুৱা কিবা কিবি হৈছে আৰু হৈ গৈ থাকিব লাইনত কিবা কিবি আৰু তুমি কোৱা কিবা কিবি পৰি ভাল লাগিছে বঢ়িয়া পৰি এতিয়া এইফালে চাই আছে নাচি আছে তৃপ্তি বৰুৱা কোনফালে এইফালে আমাৰ মা আজি বাৰ্থডে হেপী বাৰ্থডে এতিয়া কোৱা কেনেকুৱা লাগিছে সেইটো কোৱা মজা লাগিছে বাৰ্থডেতে হেৰি হৈছে ন
ফূৰ্তি হৈছে ফূৰ্তিৰ ওপৰত ফূৰ্তি অঁ সেইটো ভাল লাগিছে ন সেইটো আৰু এতিয়া এনেকৈ আমি এতিয়া খেলটো আমাৰ ষ্টাৰ্ট কৰিম আৰম্ভ কৰিম 7টা বাজিছে নমস্কাৰ 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 চ' এতিয়া আমি আমাৰ যোনটো খেলটো সেইটো ষ্টাৰ্ট কৰিবলৈ লৈছোঁ আৰম্ভ কৰিবলৈ গৈছোঁ চ' এতিয়া সেইটো বাৰু এইটো বেলেগ কথা এতিয়া মানে মই আমাৰ ৰিয়ান দাদাক অনুগ্ৰহ কৰিছোঁ যে সেইটোৱে যিমানবিলাক চিট আছে তুমি হেৰি কৰিবা হা সেইটো কৰিবা তুমি কৰিবা চবে কৰিব মিলি জুলি এতিয়া আমি ষ্টাৰ্ট কৰিবলৈ গৈছোঁ যোন ঘৰৰ ভিতৰত আছে সিহঁতি ঘৰৰ বাহিৰলৈ আহক আৰু এনেকুৱা আনন্দ লওক তেওঁলোক অঁ কোৱা কি কওঁ মানে এতিয়া নাম নকবা এতিয়া অ'কে সেইফালে চাব হা কনচলেশ্যন প্ৰথম প্ৰাইজটো হৈছে কনচলেশ্যন আৰু এটা কথা এই কনচলেশ্যনটো এইটো আপোনাৰ মৰ্জি কোনটো কি মনজিত টাইটেল কি লিখে মনজিত কি লিখে টাইটেল অ'কে আমাৰ মনজিত আংকুল বোলে এজন আংকুল আছে তেওঁ পাইছে কনচলেশ্যন পাইছে মনজিত কনচলেশ্যন পাইছে কনচলেশ্যনত তোমাৰ যি মন যায় সেইটো ল'ব পাৰি এতিয়া মানে তোমালোকে কি ভাবিছা তোমালোকৰ ফাৰ্ষ্ট প্ৰাইজটো ওলাবনে আশাটো আছেনে আশাটো থাকিব লাগে আংকুল আহা এতিয়া অলপমান আগেই এইটো চেক কৰিছে তাৰপিছত আকৌ এতিয়া আমি নেক্সট আমাৰ হেৰিটো চাম এতিয়া আমাৰ নামৰ বাকচটো লৈছে আমাৰ কৃষ্ণ আন্টিয়ে আৰু বস্তুৰ বাকচটো আমাৰ লৈছে জুলি আন্টিয়ে চাওঁ এতিয়া কি হয় কোনে কিমান কি পায় অনলি ওৱান সেইটো অনন্যা এতিয়া এইফালে চাইছে চবৰ কলিজাটো ধপ মাৰিছে প্ৰথম এইটো কনচলেশ্যন আহিছে এইটো কনচলেশ্যন কাৰ নামত কনচলেশ্যন আহিছে সেইটো চাব লাগিব নহয় অনন্যা কনচলেশ্যন পাইছে এতিয়া অনন্যা কি ল'বা সেইটো তোমাৰ কথা লোৱা अनन्या मैगी लेसे मैगी 2 मिनट में कभी भी तैयार नहीं होता हमेशा 10 मिनट से ज्यादा ही लगता है हमेशा এতিয়া নেক্সট আকৌ আমাৰ চেক কৰিছে এতিয়া সবৰে ভয় লাগিছে সবৰে দিল কা ধড়কন ধক 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 কৰি যায় এফালে ৰোজি এফালে কিউটি এই যাইছে তোমাকে নাই কৈ নিদিবা নামটো কৈ নিদিবা এইটো কনচলেশ্যন আহিছে বাবা কোনে পাইছে প্ৰিন্সি কনচলেশ্যন প্ৰিন্সি বঢ়িয়া এতিয়া প্ৰিন্সি কি ল'ব চোৱা যি মন যায় সেইটো লোৱা কোনটো লোৱা তোমালোকৰ আৰু ঘৰৰ কিন্তু বহুতখিনি মানুহ আছে আৰু আছে 3টা মানুহ অ'কে এইফালে প্ৰিন্সি এতিয়া মেগী খাব বঢ়িয়া এতিয়া নেক্সট আকৌ চেক কৰতে হুৱে দিল কা ধড়কন ধপ 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 এইফালে ৰোজি উলিয়ালে এটা এবাৰ কোন আন্টিক দিছে দীপ্তি আন্টি বুলিও চবে জানে এইফালে কি লৈছে এইটো নহয় আধা কৰি দিওঁ চপ 2 পিচ চপ কি হয় চুম এটা ল'ৰা আছে সি পাইছে চাবোন এটুকুৰা পাইছে চাবোন এটুকুৰা তাৰ নামত চাইডতে ৰাখি দিয়ক বঢ়িয়া এইফালে আমাৰ চুম্পু বাহঁতে পালেহি আহিবলৈ দিয়া অ'কে এইফালে এতিয়া দুই নাই টানিছে এতিয়া মেঘনাই টানিলে এতিয়া প্ৰথমে আমি ইয়াত চাম এইটো কি বস্তু আহিছে কি আহিছে এইটো চাবোন 2 পিচ চাবোন কাৰ নামত ৰিয়ান এটা গা ধুবলৈ ভাল হ'ব এইটো কাঁহী বাতি ধোৱা এইটো তোমাৰ মাৰ কামহে আহিব এইফালে এতিয়া আমি এতিয়া দিম আদিৰ হাতত আদি এতিয়া কোনটো লৈ চাওঁ আদিয়ে যোনটোৱে আদি কেইটালে এটাই লৈছে দুটা আছে সেইটো পেলাই দিয়ে সেইটো ভিতৰত মানে ভৰাই দিয়া বাকচত এইয়া দিল কা ধড়কন ধপ ধপ
এইফালে এতিয়া এইটো কি হয় আণ্টি ৰূপৰেখা আজি ৰাতিকে ডাল ভাতৰ লগত ডাল আমাৰ ৰূপৰেখা খুৰী আহিব লাগে উপস্থিত হ'ব লাগে মঞ্চত হাত তালি মাৰিব লাগে হাত তালি খুৰী নাই মাৰা যে বঢ়িয়া 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 নেক্সট অনন্যা নেক্সট এইফালে টানিব লাগে সি আমি এইফালে এতিয়া নাম কৈ লওঁ অনিয়ন পিঁয়াজ ঠিক আছে পৰি পাপা চলিবা এতিয়া নাই অ'কে পিঁয়াজ পাইছা ন ঠিকে শুনো পিঁয়াজ আজি ৰাতিকে ভাতৰ লগত পিঁয়াজ বঢ়িয়া 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 কোনে কি পাব এইফালে পিঞ্চকে এতিয়া বাকচৰ সেই এইফালে যাব লাগে এইফালে এতিয়া চাওক পুৰি এটা আনি ইয়াত দিছে পিঞ্চিও দিলা ন বঢ়িয়া 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 সুন্দৰ অতি সুন্দৰ পিঁয়াজ এইটো পিঁয়াজ এইটো কোনে পাইছে কাৰ নামত মমলিবা আহিব লাগে বঢ়িয়া 1 কেজি পিঁয়াজ পাইছে বঢ়িয়া আজি ভাতৰ লগত পিঁয়াজ কোনে চামাইছা এতিয়া অনন্যা আৰু কিউটি এতিয়া নেক্সট আমাৰ দেই প্ৰথমে বস্তুৰ নামটো কৈ লওঁ চাবোন 2 পিচ কোনে পাইছে সেইটো মই লৈছো দেই এটা কাপোৰ ধুমা এইটো মাক দিছিলো হেপী বাৰ্থডে মই বাৰ্থডে গিফ্ট একো দিয়া নাই কাৰণে চাবোনে দিছো আৰু এতিয়া মোৰ হাততে ভাগ্য দেই এবাৰ নিজৰটো চাই লোৱা চান আহি বহিছিলে লগালগ এবাৰ কোনে টানিছে এতিয়া আমাৰ জুলিয়ানটি এতিয়া কি আহিছে এতিয়া আমাৰ মাজত নাই যেতিয়া আহিব মেগী দি দিম যি দিম দি দিম কৌশিকা কোন হ'ব কি দাইল 1 কেজি ঠিক আছে আজি ৰাতিকে ডাল এতিয়া মোকে দিয়া এইটো ডাল এইফালে দি দিয়া একো নাই বঢ়িয়া বঢ়িয়া চাবোন বঢ়িয়া বঢ়িয়া কি হয় পতঞ্জলি নহয় জানো বাবা ৰামদেৱে আজি খুচ হ'ব জিয়া কি পাইছে জিয়া কি পাইছে কনচলেশ্যন এতিয়া এই আংকুল আহা আংকুলে পুৰা চাইছে কি ল'ব এতিয়া 5টা আছে এইটো মজা এইফালে 5টা ল'লে আদি আদি নামৰ চাবোন আহি গ'ল আমাৰ আদি আহিব লাগে এইফালে যোন টানিলে হ'ব নামটো পাছত এইটো প্ৰথম এইটো কি হয় এতিয়া 1 পিচ এইফালে দি দিলে এতিয়া চাওঁ কোনে কি পায় প্ৰথমে গিফ্টটো কি আছে ফাৰ্ষ্ট প্ৰাইজ লাষ্টত ওলালে ভাল লাগিব পাপৰ কোনে পাপৰ খাব যোৱা পাপৰ খাবা দেই ইয়াৰ নেক্সটটো হেৰি কৰি দিবা এবাৰ অ'কে নেক্সট এতিয়া চাওঁ কাৰ নাম কনচলেশ্যন কাৰ নাম
এতিয়া ইহঁতৰ ঘৰত যাব লাগিব নো প্ৰব্লেম পাপৰ আজি পাপৰ বহুত চলিছে চেঙত পাপৰ খাব চেঙত আহা আহিব লাগিব পাপৰ পাপৰ খোৱা পাপৰ খাবা কইলা যদি এইফালে টানিছে একটা চিট এফালে পাই এটা চিট কনসিলেশন কৰিমা কনসলেশন কি লৈ লোৱা বঢ়িয়া মেগী এফালে দিবি দেই এতিয়া চাম দেই মই চেক এখন এনেই পাৰিলো দেই কনসলেশন কোন হিটুত জল যা দি থাকা যা এই তুমি দিবা নেকি তুমি নিজে দিবাগে যোৱা নহয় না আমাৰ এইফালে এতিয়া হেৰি বঢ়িয়া হেইত নহয় না তাক কৈ দিয়া হিটুত যোৱা নাকলক দিবলৈ বাৰ্বিমা কি পাইছে চাবোন বঢ়িয়া